ওয়েলকাম টু মাই ইউটিউব চেনেল হেলথ টিপস ইকবাল। আপোনালোক সকলো ভালে আছে নিশ্চয়। মই এই কেইদিনত ভিডিঅ' আপলোড কৰিব পৰা নাই, যাৰ কাৰণে দুখিত। মই আজি এটা গুৰুত্বপূৰ্ণ টপিক লৈ আহিছোঁ। বৃদ্ধ মানুহ, যুৱক মানুহ আৰু 15 বছৰৰ ওপৰৰ ব্যক্তিসকলে সাধাৰণতে দেখা যায় গুটকা, চাদা, বিড়ি, চিগাৰেট আদি কৰি সেৱন কৰে। তাকে সেইসকলৰ কাৰণে এটা ভাল লাঞ্চ টনিকৰ বিষয়ে আলোচনা কৰিম। আপোনালোকে প্ৰথমৰ পৰা শেষলৈকে ভিডিঅ'টো চাব। আৰু এটা কথা কৈ লওঁ, বৰ্তমান ভাৰতবৰ্ষত দ্ৰুতগতিত COVID-19 বাঢ়ি আছে, লগতে অসমত দ্ৰুতগতিত বাঢ়ি আছে। সেয়ে আপোনালোকে অনুৰোধ কৰিছোঁ, আপোনালোকে চৰকাৰৰ কথা আৰু চিকিৎসক বিশেষজ্ঞসকলৰ কথা মানি চলিব, COVID-19ৰ প্ৰট'কল মানি চলিব, ছ'চিয়েল ডিষ্টেন্স মানি চলিব, মাস্ক পৰিধান কৰিব, হাত চেনিটাইজ কৰি ৰাখিব আৰু প্ৰটিনজাতীয় পুষ্টিকৰ খাদ্য বেছিকৈ খাব আৰু পৰাপক্ষত ঘৰৰ পৰা বাহিৰত নোলাব, ভিৰ থকা বেছি মানুহ থকা ঠাইত নাযাব। এইখিনিৰ কথা। এতিয়া মূল কথা লৈ আহোঁ। মই ইকবাল হুছেইন, কমিউনিটি মেডিকেল ছাৰ্ভিচ এণ্ড এছেঞ্চিয়েল ডাক ট্ৰেইনাৰ। হেল্ল' বন্ধুসকল, আপোনালোকে স্ক্ৰীণত দেখি আছে এচিকড চিৰাপ আৰু ৰঙা কালাৰৰ লিখা আছে লাঞ্চ টনিক আৰু তলত লিখা আছে উইথ বেষ্ট এক্সপেক্টৰেণ্ট আৰু 200 ml লিখা আছে। এটা বটলত 200 ml থাকে আৰু 200 ml ঔষধৰ দাম 72 টকা 52 পইচা আৰু আছাম কেমিকেল এণ্ড ফাৰ্মাচিউটিকেল প্ৰাইভেট লিমিটেডে বনাইছে, যিটো অসমৰ মেনুফেকচাৰিং হয় আৰু গোটেই ভাৰতবৰ্ষত লাঞ্চ টনিক হিচাপে চিকিৎসকসকলে পেচেণ্টবিলাকক অৰ্থাৎ ৰোগীসকলক এই ঔষধটো দিয়ে। আৰু ইয়াত কি কি কম্প'জিশ্যন দিয়া আছে মই আপোনালোকক দেখুৱাই আছোঁ। ভিটামিন এ, ভিটামিন B1, ভিটামিন B2, ভিটামিন B12 আৰু কেলছিয়াম, নিকোটামাইট এনেকুৱা সকলো কম্প'জিশ্যন ভিটামিন দিয়া আছে, যিটো লাঞ্চৰ কাৰণে অতি ভাল ভিটামিন আৰু লাঞ্চ শক্তিশালী কৰি ৰাখে। মই আগতে যেনেকুৱা কৈছোঁ যে বিড়ি, চিগাৰেট, তাৰপিছত চিমেণ্টত কাম কৰা, ডাষ্টত কাম কৰা, ধূলি বালিত কাম কৰা ব্যক্তিসকলে বা যুৱক যিবিলাক 20 বছৰৰ ওপৰত বা 15 বছৰৰ ওপৰত বৃদ্ধলৈকে বিড়ি, চিগাৰেট বেছি, গুটকা, চাদা, পাণ খাই থাকে, সেইসকলৰ লাঞ্চ দুৰ্বল হৈ যায়। তেতিয়া কেতিয়াবা এনেকুৱা হয় যে লাঞ্চত কফ জমা হৈ যায়, বুকুত কফ জমা হৈ যায়। তেতিয়া কাহ চিৰাপ খোৱাৰ পিছত কাহটো নোলায়, এনেকুৱা লাগে কাহ জমা হৈ গৈছে। তেতিয়া এই ঔষধটো যদি কাফ চিৰাপৰ লগত খায় তেতিয়াহ'লে কাহ ওলোৱাত সহায় হয়, যিহেতু বেষ্ট এক্সপেক্টৰেণ্ট আৰু লাংছৰ যিবিলাক চেল আছে, কোষ আছে, নাৰ্ভ আছে, সেইবিলাকক শক্তিশালী কৰি ৰাখে। আৰু এই ঔষধত ভিটামিন ডি দিয়া আছে, অৰ্থাৎ ইমিউনিটি শক্তি বঢ়াব। তাৰপিছত ভিটামিন B12 দিয়া আছে, যিটো নাৰ্ভবিলাকক সতেজ কৰি ৰাখিব, শক্তিশালী কৰি ৰাখিব, গোটেই শৰীৰৰ নাৰ্ভবিলাক শক্তিশালী কৰি ৰাখিব। লগতে লাঞ্চৰ যিবিলাক নাৰ্ভ আছে, চেল আছে, সেইবিলাকক সক্ৰিয় কৰি ৰাখিব, শক্তিশালী কৰি ৰাখিব। অৰ্থাৎ লাঞ্চৰ বেষ্ট ভিটামিন বুলি ক'ব পাৰোঁ। আৰু ইয়াত ভিটামিন এ দিয়া আছে, যিটো চকুৰ কাৰণে ভাল, হাৰ্টৰ কাৰণে ভাল, শৰীৰৰ কাৰণে ভাল। আৰু ইয়াত ভিটামিন B12 মই কৈছোঁ, কেলছিয়ামো দিয়া আছে, অৰ্থাৎ সকলো ভিটামিন দিয়া আছে। সেয়ে এই ঔষধটো বিশেষ কোনো ছাইড ইফেক্ট নাই, বিশেষ ক্ষতি নকৰে। বিশেষকৈ বৃদ্ধ লোকসকলৰ কাৰণে এইটো বেষ্ট মেডিচিন ক'ব পাৰোঁ লাঞ্চৰ আৰু এক্সপেক্টৰেণ্ট। যিবিলাকৰ যুৱক অৱস্থাত বিড়ি, চিগাৰেট বেছি খাইছে, এতিয়া বয়স হৈ গৈছে, কাহটো সঘনাই হৈ থাকে আৰু এনেকুৱা লাগে যে কথা পাতোতে কথাটো মুখেৰে ওলাব নোৱাৰে, শক্তি নাপায়, এনেকুৱা লাগে লাঞ্চ দুৰ্বল হৈ গৈছে। তেনেকুৱা কণ্ডিশ্যনতো এই ঔষধ খাব পাৰিব, যিহেতু ইয়াত সকলো ভিটামিন দিয়া আছে। আপোনালোকে নিশ্চয় বুজি পাইছে। আৰু বৰ্তমান সময়ত যি COVID-19 বা কৰোণা ভাইৰাছ, সেই কৰোণা ভাইৰাছে বিশেষকৈ লাঞ্চত এফেক্ট কৰে, অৰ্থাৎ লাঞ্চটো শক্তিশালী কৰিব লাগিব। সেয়ে এই ঔষধটো যিসকলে গুটকা, চাদা, বিড়ি, চিগাৰেট খাই আছে, সেইসকলে এই ঔষধটো খালে লাঞ্চ শক্তিশালী হ'ব। নিকোটিন জাতীয় চাদা, বিড়ি, চিগাৰেট খোৱা বন্ধ কৰি দিব। নিশ্চয় বুজি পাইছে। আৰু এই ঔষধটো খোৱাৰ নিয়ম কেনেকুৱা? এই ঔষধটো খোৱাৰ নিয়ম 20 বছৰৰ ওপৰত যদি হয় তেনেহ'লে 3 চামুচকৈ, অৰ্থাৎ 15 ml কৈ ডেইলি 3 বাৰ লগত পানী দি খোৱাৰ আগে আগে এনেকৈ খাব। আৰু 20 বছৰৰ যদি তলত হয় তেনেহ'লে এজন চিকিৎসকৰ পৰামৰ্শ কৰি খাব। আৰু যিকোনো ঔষধ খোৱাৰ আগতে এজন চিকিৎসকৰ পৰামৰ্শ কৰি খোৱাটো অতি দৰকাৰী, অতি প্ৰয়োজন। নিশ্চয় বুজি পাইছে।
আৰু এই ঔষধটো মই বেষ্ট লাংছ টনিক কৈছোঁ আপোনালোকে নিশ্চয় স্ক্ৰীনত দেখি আছে লাংছ টনিক আৰু বহুত ভাল ৰিজাল্ট নিশ্চয় বুজি পাইছে যদি মোৰ ভিডিঅ' ভাল লাগে তেনেহ'লে লাইক কৰিব কমেণ্ট কৰিব আৰু বেছিকৈ আপোনালোকৰ বন্ধু বান্ধৱসকললৈ শ্বেয়াৰ কৰিব আৰু আপোনালোকে যদি দেখি আছে তেনেহ'লে এটা লাইক কৰিব আৰু যদি নতুন হয় তেনেহ'লে ছাবস্ক্ৰাইব কৰিব আৰু বেল বটন টিপি দিব তেতিয়াহ'লে নতুন ভিডিঅ' আপলোড কৰিলে সোনকালে পাই যাব সকলো ভালে থাকক ধন্যবাদ